নিজৰ ব্ৰাঞ্চত যেতিয়া ঘূৰি আহিলো এইফালে জুনিয়ৰবিলাকে চাকি জ্বলাবলৈ লাগি গ'ল। গোটেই ডেকৰেশ্যন যিহেতু তেওঁলোকেই কৰিছে ভাবিলো অকণমান হেল্প কৰি দিওঁ মই, সেয়েহে তেওঁলোকৰ লগতে চাকি জ্বলাই দিলো অলপ। লাহে লাহে এয়া ডিপাৰ্টমেণ্টত মানুহবোৰৰ ভিৰ হ'ব ধৰিলে। এইয়া ভিডিঅ'ত যোন ওলাই আছে সকলোবোৰ মোৰ জুনিয়ৰ দেই। জুনিয়ৰ মানে গোটেইকেইটা 5th চেম, কাৰণ দিৱালী আমাৰ মানে 5th চেমে অৰ্গেনাইজ কৰে এভৰি ইয়াৰ। চিনিয়ৰক প্ৰথম লাড্ডু দিব লাগে বুলি ইহঁত দুটাইহে মাৰি লৈছে আগতে। ইহঁতক দেখিলৈ আমি 5th চেম থাকোঁতে কেনেকৈ পাতিছিলোঁ সেয়া মনত পৰি গৈছে। আৰু আমাৰ বিটেক লাইফৰ 4 বছৰৰ কথা বেলেগেই আছিলে, কিন্তু বহুত মিছ কৰিছোঁ দেই পুৰণা লগৰকেইটাক। লাষ্ট ইয়াৰ আমি একেলগে দিৱালী চেলিব্ৰেট কৰিছিলোঁ, এইবাৰহে আমি কেইজনমানে হৈ থাকিলোঁ অকল। বাৰু সেইবোৰ বাদ দিয়ক, ব্ৰাঞ্চৰ দিৱালী চাই লৈ আমি এতিয়া আহিছোঁ কোৰ বিল্ডিঙলৈ। কোৰ বিল্ডিঙত আহি আমি ফুলজাৰিও জ্বলালোঁ। ল'ৰা মানুহে যেনেকৈ দিৱালী ফটকা ফুটাই ভাল পায়, ছোৱালীবিলাকে ফুলজাৰি জ্বলাই ভাল পায়। কোৰ বিল্ডিঙত কিন্তু যথেষ্টখিনিয়ে ভিৰ হৈছে, মানে ডুৱেটৰ লগতে বেলেগ ডিপাৰ্টমেণ্টবোৰো ডুৱেটত দিৱালী চাবলৈ আহে। চিনাকি মানুহবোৰকো লগ পালোঁ। মানিব লাগিব কিন্তু গোটেই ছোৱালীবিলাকে একদম ধুনীয়াকৈ আহিছে। আপোনালোকৰ দিৱালী কেনেকৈ গ'ল কমেণ্ট কৰি